নমস্কাৰ বন্ধুসকল, কি খবৰ? বন্ধুসকল, আজি মই লৈ আহিছোঁ তোমালোকলৈ কেইটামান অসমীয়া মিমছ। গতিকে বলম নকৰি বলা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আই হেভ এ গভীৰ প্ৰশ্ন। ৰাকেশ জানৰ আল্ট্ৰাছাউণ্ডত নোলোৱা বেমাৰটো কৰোণা নাছিলতো? ছোৱালীহঁতে যেতিয়া ষ্টাইল মাৰি ৰাস্তা দি ফুৰিব যায়, কোনেও যদি প্ৰপ'জ নকৰে ঘৰত আহি এনেকৈ কান্দে। ক'ত গৈ আছা? গা ধুবলৈ। তেতিয়াহ'লে মোবাইলটোৰ লগত কিয় লৈছা? বাল্টিনত পানী ভৰ্তি হোৱালৈকে কি কৰিম? যেনে তেনে উদ্ধাৰ কৰা হৈছে দ্ৰৌপদীয়ে ব্যৱহাৰ কৰা কেটলিটো। কাণকেইখনো কিমান সহ্য কৰি থাকিব? চশমা ফ্ৰেম, হেডফোন, এতিয়া মাস্কৰ ৰছী। এইখন কাণ নে আলনা? মোৰ মূল্য সেইদিনা বুজি পাইছিলোঁ, যিদিনা কাষ্টমাৰ কেয়াৰৰ ভদ্ৰ বাইদেউজনীয়ে কৈছিল, আপোনাৰ কলটো আমাৰ বাবে অত্যন্ত জৰুৰী। মা কচম চকুৰ পানী ওলাই গৈছিল। কৰোণাৰ ঔষধ উলিয়াবলৈ আমাৰ এই কেবি শিখৰ বিচাৰি ফুৰা মানুহবোৰক দায়িত্ব দি দিওঁ নেকি? ডাক্তৰে পাৰক বা নোৱাৰক, ইহঁতে কিন্তু কিবা এটা ঔষধ বিচাৰি উলিয়াবই। এক্সক এবাৰ লগ ধৰি ৰাউণ্ড কিক এটা দিব ইচ্ছা আছিল। 1 পেকেট নিমখ, 50 গ্ৰাম জিৰা, 1 কেজি মচুৰ দালি, 1 পেকেট জলকীয়া গুড়া, 1 কেজি চেনি, 100 গ্ৰাম চাহপাত, 500 গ্ৰাম পিঁয়াজ, 2 কেজি আলু, 1 কেজি পটল, 500 গ্ৰাম গাজৰ। এইবোৰ কি? আনব্লক কেতিয়া কৰিলি? আজিয়ে। আকৌ ব্লক কৰি দে। মায়ে বজাৰ কৰিব দিলে লিষ্ট বনাব সুবিধা হয়। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো প্ৰেছ কৰি দিব।